মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, welcome to my second class exercise 3.3 number 1 question. তো এক নম্বৰ কোৱেশ্চনত তোমালোকক দিয়া আছে -2 4 3 -1 -1 0 1 2 আৰু -3 -5 এই প্ৰতিটো বিন্দু কোনটো চুক বা কোনটো অক্ষত আছে সমতল কাৰ্তীয় সমতলত সংস্থাপন কৰি তোমালোকক উত্তৰৰ যুক্তিযুক্ততা তোমালোকক পৰীক্ষা কৰিব দিছে। গতিকে তোমালোকে এইটো কোৱেশ্চনৰ এনসাৰ তোমালোকে কেনেকৈ সলভ কৰিবা তাৰ মই দেখাই আছো। ভালদৰে মনোযোগ দি তোমালোকে দেখিবা। গতিকে চোৱা, আমি প্ৰথমতে আমি কি কৰিম যে এটা সমতল কাৰ্তীয় সমতল আমি সংস্থাপন কৰিম। কাৰ্তীয় সমতল আমাৰ কেনেকুৱা আছিল আগৰ ক্লাছত আমি পাই আহিছিলো। কাৰ্তীয় সমতল যেনেকুৱা x ড্যাশ ox আৰু y o y ড্যাশ, ঠিক তেনেকুৱা আমি কাৰ্তীয় সমতলটো আঁকি লওঁ। ৰবা, আমি কি কৰিলো, এটা কাৰ্তীয় সমতল আমি আঁকি ললো। কি আছিলে x ড্যাশ ox আৰু y o y ড্যাশ, এটা কাৰ্তীয় সমতল। এই সমতলত আমাৰ কি আছিলে যে কেইটামান মাইনাস আছিলে, কেইটামান প্লাস আছিলে, এফালে কেইটামান মাইনাস আছিলে, এফালে কেইটামান প্লাস আছিলে। গতিকে আমি কি কৰিব লাগে যে আমাক যি কেইটা বিন্দু দিছে সেই বিন্দু কেইটা আমি কি কৰিব লাগিব, ইয়াতে সংস্থাপন কৰিব লাগিব। সেই বিন্দু কেইটাৰ ঠাই কোন ঠাইত হ'ব, সেই বিন্দু কেইটা আমি সেই বিন্দু কেইটা ইয়াতে সঠিক ঠাইত আমি দিব লাগিব। এতিয়া আমি বোলা আমি সেই বিন্দু কেইটা আমি সঠিক ঠাইত দিওঁ। গতিকে আমাৰ প্ৰথম বিন্দুটো আছিলে কি যে -2 4। গতিকে -2 4 পোৱাৰ লগে লগে যে -2 4 এই স্থানাংকটো তোমাক দি দিছে। গতিকে তোমাৰ এই স্থানাংকটো যেতিয়া দিব তেতিয়া তুমি প্ৰথমতে তুমি জানাই যে প্ৰথমটো হয় x ৰ মান, দ্বিতীয়টো হয় y ৰ মান। গতিকে আমি x ৰ মানটো আমি দিম যে x ৰ যিটো ৰেখা আছে এই ৰেখাডালত আমাৰ কি যে -2 ক'ত আছে আমি এইটো চাব লাগিব। তে -2 আমাৰ ক'ত আছে, ইয়াতে আছে। -2 আছে ইয়াতে। গতিকে আমি এই -2 আৰু ঠিক তেতিয়াই y ৰ মানটো 4 হ'ব লাগিব। y ৰ মানটো +4, +4। তাৰ মানে -2 আৰু +4 এই দুটা আহি কিনে ক'ত লগ লাগিব যে চোৱা, এইটো ওপৰ পিনে +4 টো ওপৰ পিনে আছে। গতিকে আমি বিন্দুটো ওপৰ পিনে দিম আৰু এইটো হ'ল ওপৰ পিনে আহি 4 লৈকে হ'ব। গতিকে এইটো হ'ব এই বিন্দুটো। এই বিন্দুটোৰ নাম কি হ'ব, -2 4। যে -2 4 আৰু -1 বিন্দুটো, এই 3 আৰু -1 বিন্দুটো আমাৰ ক'ত হ'ব যে আমি 3 কোৱাৰ লগে লগে আমি কি বুজি পাম, x ৰ মান। গতিকে x ৰ মানটো আমাৰ 3 ক'ত আছে, ইয়াতে আছে। গতিকে ঠিক যেতিয়াই ইয়াতে থাকিব ঠিক তেতিয়াই আমাৰ y মানটো কি হ'ব, -1। y মানটো -1। এইটো মানে এইটোৰ পিনে তল পিনে আহিব লাগিব আৰু এইটো মানে ইফালে যাব লাগিব। গতিকে আমি এই আজটো আমি দিছো, এইটো হ'ব আমাৰ বিন্দুটো। বিন্দুটোৰ নাম কি হ'ব, 3 -1। নেক্সট আমাৰ বিন্দুটো আছে -1 0। এতিয়া আমি -1 কোৱাৰ লগে লগে আমি কি বুজি পাম যে -1 মানে হ'ল x ৰ মান। x ৰ মান হ'ল -1 আৰু y ৰ মান কি কৈছে, এইবাৰ তোমাক কৈছে y ৰ মান 0। গতিকে y ৰ মান 0 যেতিয়া হ'ব, ইয়াতে এইটো চিধা চিধি মানে -1 এইটো। গতিকে ইয়াতেই হ'ব তোমাৰ বিন্দুটো, ইফালেও নাহে সিফালেও নাযায়। গতিকে ইয়াতে হ'ব -1 0। -0 বিন্দুটো চাম 1 2, এটা প্লাস দুটাই আছে আমাৰ প্লাস। গতিকে 1 মানে হ'ল x ৰ মান। x ৰ মান আমাৰ 1 আছে ইয়াতে আৰু y ৰ মান 2, y ৰ মান 2 আছে ইয়াতে। গতিকে এইটো আৰু এইটো বিন্দু লগ লাগিব ইয়াতে, হয়নে? গতিকে আমি এইটো আমি ওপৰ পিনে দিম। এইটো হ'ব 1 2, এইটো আমাৰ 1 2 বিন্দু। নেক্সট আমাৰ আছে -3 -5। -3 -5, গতিকে আমাৰ -3 কোৱাৰ লগে লগে আমি x ৰ মান বুজি পাম। -3 x ৰ মান হ'ল -3 আৰু y ৰ মান হ'ল -5, y ৰ মান -5। এইটো বিন্দু।
গতিকে আমি এই দুটা সংলগ্ন কৰি দিম গতিকে এইটো আমাৰ আহি গৈ পালে এইটো হইব ইয়াতে -3 -5 এইটো আমাৰ বিন্দুটো এই গোটেইকেইটা বিন্দু আমাৰ এতিয়া কি হৈ গ'ল আমাৰ সংস্থাপন কৰা হৈ গ'ল এতিয়া আমি কি কৰিম আমাৰ যেটো কাৰ্তীয় সমতল আছিল এই কাৰ্তীয় সমতলটো আমি কেনেকৈ লিখিছিলো আঁকিছিলো কেনেকৈ যে 1 সেন্টিমিটাৰ সমান 1 একক ধৰি আমি কাৰ্তীয় সমতলটো আঁকিছিলো গতিকে আমি এতিয়া কি কৰিম এই আকাৰ পিছত আমি কি কৰিছো এই বিন্দুবোৰ আমি সংস্থাপন কৰিছো এতিয়া আমাৰ কি কৰিব লাগে আমাৰ এই যিবিলাক বিন্দু আছে এই বিন্দুবিলাকৰ বিষয়ে কিবা লিখিব দিছে গতিকে আমাৰ যুক্তিযুক্তত আমি দি দিও গতিকে আমাৰ দিবলৈ হলে আমি কেনেকৈ দিম যে আমাৰ প্ৰথম এটো এই বিন্দুটো আমি আঁকিছিলো গতিকে এই বিন্দুটোৰ বিষয়ে আমি লিখো যে x স্থানাঙ্কৰ মান ঋণাত্মক হয় না x ৰ মানটো কি আছিল ঋণাত্মক আছিল -2 আছিল এই কাৰণে আমি লিখিছো x স্থানাঙ্কৰ মান ঋণাত্মক আৰু y স্থানাঙ্কৰ মান ধনাত্মক কাৰণ আছিল +4 গতিকে এই বিন্দুটো কি হ'ব চুক 2ত থাকিব হয় না কাৰণ আমি জানো যে এটো প্লাস প্লাস হয় এটো মাইনাস প্লাস হয় এটো মাইনাস মাইনাস হয় এটো প্লাস মাইনাস হয় এই কাৰণে আমি ক'ব পাৰো যে এটো মাইনাস প্লাস মানে ঋণাত্মক ধনাত্মক গতিকে আমাৰ প্ৰথমটো হল x ৰ মান ঋণাত্মক আৰু y ৰ মান হল ধনাত্মক গতিকে ঋণাত্মক ধনাত্মক যেটো হল গতিকে আমাৰ কি হ'ব 2 নম্বৰ চুকত থাকিব গতিকে এই বিন্দুটো চুক 2ত থাকিব এইখিনি আমি লিখি দিলো ঠিক তেনেকৈ আমি গোটেই কিটা বিন্দুটো আমি এনেকুৱাকৈ লিখিব লাগিব যেনেকৈ আমি উদাহৰণ হিচাপে ধৰো আৰু বেলেগ এটা ধৰো যে 3 - 1 3 - 1 টো আমি কেনেকৈ লিখিম 3 - 1 ঠিক একেদৰে হ'ব যে তোমালোকে লিখি লবা নিজে এটো ঘৰত কৰি লবা যে 3 - 1 টো কেনেকৈ হ'ব x ৰ স্থানাঙ্কটো হ'ব ধনাত্মক ঠিক একেদৰে আৰু y ৰ স্থানাঙ্ক হ'ব ঋণাত্মক গতিকে কি হ'ব এই বিন্দুটো চুক 4 থাকিব হয়নে নাই গতিকে এনেকৈ হ'ব ঠিক আকৌ আমাৰ বেলেগ এই বিন্দুটোৰ কথা কোৱা এই আকৌ এই বিন্দুটোৰ কথা কোৱা এই একেই হ'ব তে তোমালোকে এই গোটেইকেইটা বিন্দু কৰি লবা ঘৰতে এতিয়া মই এই বিন্দুটো কৰি দিছো সো যে আমি x স্থানাঙ্কৰ মান ঋণাত্মক কাৰণ আছিল -1 আৰু 0 গতিকে x ৰ স্থানাঙ্ক হ'ব -1 -1 মানে কি ঋণাত্মক গতিকে x ৰ স্থানাঙ্কৰ মান ঋণাত্মক কিন্তু আৰু y ৰ স্থানাঙ্কৰ মান 0 y ৰ স্থানাঙ্কৰ মান 0 আছিল যেহেতু y ৰ স্থানাঙ্কৰ মান 0 গতিকে এই বিন্দুটো থাকিব x অক্ষত এবাৰ কোনো চুকতে নাথাকে এটো চুক এটো চুক এটো চুক এটো চুক কোনো চুকতে নাথাকে এবাৰ থাকিব x অক্ষত ঠিক তেনেদৰে যদি x ৰ স্থানাঙ্কৰ মান 0 হয় তেতিয়া সেই বিন্দুটো থাকিব y অক্ষত আৰু ঠিক একেদৰে যদি y ৰ মান 0 হয় তেতিয়া সেই বিন্দুটো থাকিব x অক্ষত আমি 2 নম্বৰ কোৱেশ্চনটো সলভ কৰো 2 নম্বৰ কোৱেশ্চনটো এনেকৈ তোমালোকক কোৱেশ্চন দিছে যে তোমালোকক এটা তালিকা দিছে আৰু এই তালিকাটোৰ পৰা তোমালোকক কি কৰিব লাগে এই তালিকাটোৰ পৰা তোমালোকক এটা সমতল লাগিব লাগে আৰু সমতলত এই বিন্দুবিলাক তোমালোকক সংস্থাপন কৰিব লাগে বলা এতিয়া আমি সেই যেটো কাৰ্তীয় সমতল আছিল এটো যেটো কাৰ্তীয় সমতল হ'ব সেই কাৰ্তীয় সমতলটো আমি আঁকি লম কাৰ্তীয় সমতলটো আমাৰ এনেকুৱা হ'ব গতিকে কাৰ্তীয় সমতলটো আমাৰ কি হ'ব এনেকুৱা হ'ব যে কাৰ্তীয় সমতলটো আমাৰ এতে x ৰ মানটো আমাৰ অতিকৈ কম হ'ব সো কিয় আমি কম দিছো যে -2 -1 হাইয়েস্ট আছে 3 এই কাৰণে আমি 3 তকৈ বেছি আমি দিয়া নাই আৰু মাইনাসৰ ক্ষেত্ৰত y ৰ মান মাইনাসৰ ক্ষেত্ৰত এটো মাইনাস এটো মাইনাস মাইনাসৰ ক্ষেত্ৰত কিন্তু 3 তকৈ বেছি নাই এই কাৰণে আমি এটো কম দিছো আৰু প্লাসৰ ক্ষেত্ৰত হাইয়েস্ট আছে 8 এই কাৰণে আমি প্লাসৰ ক্ষেত্ৰত দিছো 8 এই এনেকুৱাকৈ আমাৰ কি কৰিব লাগিব চিত্ৰটো আঁকি ল'ব লাগিব এতিয়া আমি এই চিত্ৰটো আমি কি কৰিম এই বিন্দুবোৰ আমি সংস্থাপন কৰিম সো x আৰু y ৰ মান আমাক গতিকেটা দিয়া আছে এটা হল এটো বিন্দু এটা এটো এটা এটো এটা এটো এটা এটো মানে মোট 5টা বিন্দু তোমালোকৰ আছে এতিয়া এই 5টা বিন্দু আমি ইয়াতে সংস্থাপন কৰিব লাগে যে -2 8 যেতিয়া x ৰ মান -2 ঠিক তেতিয়া y ৰ মান 8 মানে x ৰ মান -2 এটো আৰু y ৰ মান 8 এটো গতিকে আমাৰ বিন্দুটো হ'ব
এই বিন্দুটো হ'ব আমাৰ এই প্ৰথম বিন্দু যে -2 8 আৰু দ্বিতীয়টো বিন্দু হ'ব -1 7 গতিকে -1 7 হ'লে যে -1 হ'লে এইটো x আৰু y ৰ মান 7 হ'লে এইটো গতিকে ঠিক তেনেকৈ আমি এইটো দি যাম এই বিন্দুটো হ'ব -1 7 এই বিন্দুটো হ'ব আমাৰ -1 7 একদম ইজি কথা এবাৰ তোমালোকে চোৱা 3 নম্বৰ বিন্দুটো এটা হ'ল 0 এটা হ'ল -1.25 এতিয়া 0 হ'লে কি হ'ব x ৰ মান 0 মানে ইয়াতে এতিয়া আমি যিফালে যাওঁ y ৰ মান ওপৰ ফালে যাওঁ বা তল ফালে যাওঁ কিন্তু আমি এটো সিধাকৈ যাব লাগিব ইফালে যাই নহয় ইফালে আহিও নহয় গতিকে এটোৰ পৰা তল পিনে আহিলে সিধাই আহিব লাগিব এটোৰ পৰা ওপৰ ফালে গ'লে সিধাই যাব লাগিব এবাৰ আমি -1.25 টো আমি চাম y ৰ মান -1 টো আমি পাইছো কিন্তু -2 ও আমি পাইছো কিন্তু -1.25 আমাৰ ইয়াতে দিয়া নাই কিন্তু আমি উলাই ল'ব লাগিব সো এখৰ আমি যদি 4টা ভাগ কৰো তেতিয়া এটা ভাগত কিমানকৈ পৰিব এটা ভাগত পৰিব 25 হয় নাই গতিকে এটা ভাগত যদি 25 হয় তেতিয়া একক আমি 4টা ভাগ কৰি হে এটা ভাগ পাইছো আমি 25 গতিকে 1.25 মানে কি 1 আৰু 2 ৰ মাজত 4টা ভাগ কৰি এটা ভাগে আমি ল'ব পাৰিম গতিকে তোমালোকে সেই ভাগটো তোমালোকে ভালদৰে কৰি ল'বা গতিকে এইটো ইয়াতে হ'ব এই বিন্দুটো -0 আৰু -1.25 এটো হ'ব আমাৰ বিন্দুটো এতিয়া আমি চাও 4 নম্বৰটো 1 আৰু 3 একে ইজি কথা যে x ৰ মান 1 আৰু y ৰ মান 3 এটো হ'ব বিন্দুটো 1 আৰু 3 ঠিক একেদৰে আমাৰ 3 আৰু -1 x ৰ মান 3 আৰু y ৰ মান -1 এইটো বিন্দু মানে এইটো হ'ব আমাৰ এই বিন্দুটো এটা হ'ব যে 3 আৰু -1 এই গোটেইটা আমি বিন্দু সমতলত সংস্থাপন কৰিলো 1 নম্বৰ কোৱেশ্চনৰ দৰে এইখিনি আমাৰ বৰ্ণনা কৰিব লগা নাই এইখিনি কোৱেশ্চন আমি সংস্থাপন কৰিলে হৈ যাব গতিকে আজি তোমালোকক ইয়াতে সামৰণি মাৰিছো আৰু তোমালোকক আকৌ এবাৰ লগ পাম